এইফালে কুচল সদায় তুমি ৰ'দটো ফালে থাকা তোমাৰ চেহেৰাটো এদিনোৱে নেদেখ খঙে উঠিছে আৰু এইফালে মই এইটো মাথাত লগাই লওঁ আৰু তাৰপিছত আৰু গৈ থাকোঁ ন। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল ভিটো ব্লগ। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল ভিটো ব্লগছলৈ। আৰু এইফালে যাব ওলাইছোঁ, এফালে দেখিছে ধুনীয়াকৈ সাজি কাচি আছোঁ আৰু এইফালে যাব ওলাইছোঁ। ক'লৈনো যাওঁ কি কথা চাই থাকক ভিডিঅ'টো, আগলৈকে গম পাই যাব। আৰু এইফালে কুচল সদায় তুমি ৰ'দটো ফালে থাকা তোমাৰ চেহেৰাটো এদিনোৱে নেদেখ খঙে উঠিছে আৰু এইফালে মই এইটো মাথাত লগাই লওঁ আৰু তাৰপিছত আৰু গৈ থাকোঁ ন। হেল্ল' এভৰিৱান, আৰু এইপিনে আপোনালোকে দেখিছে যে এখন বজাৰ বহি আছে ইয়াতে, আৰু এই বজাৰখন যথেষ্ট ডাঙৰ হয়। আগতেও মই আহিছোঁ, কিন্তু ইয়াত ভিডিঅ' কৰা হোৱা নাই। ইয়াত আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু প্ৰায় পোৱাই যায় আৰু ধৰক। তাৰপাছত ময়ো আজি আহিলোঁ, মোৰ দুটামান সৰু সৰু বস্তু ল'বলগীয়া আছিলে। আমাৰ তাতো পায় বাৰু সেইকেইটা বস্তু, কিন্তু যিহেতুকে মানে ওলাই আহিছোঁ আজি আৰু ভাবিলোঁ এই সপ্তাহিক বজাৰখনৰ পৰাই লৈ যাম, আৰু সেইটো কাৰণে আহিলোঁ। আৰু যিখিনি মোৰ সৰু সৰু বস্তু আছিলে মই সেইখিনি ল'লোঁ। তাৰপাছতে এটা বস্তু খালি মই ইয়াত নাপালোঁ। আৰু এই বজাৰখন ক'ত বহে মইতো সেইটো আপোনালোকক কোৱা হোৱাই নাই। এই বজাৰখন বহে জেংৰাই মুখত, আমাৰ মাজুলী জেংৰাই মুখত বহে বজাৰখন। মানে জেংৰাই মুখ পাবগৈ নালাগে আৰু তাৰ অকণমান আগতে বহে। আৰু এই বজাৰখনত যথেষ্ট ভিৰো হয়। আমি যিহেতুকে অলপ দুপৰীয়া টাইমত গৈছিলোঁ, সেইটো কাৰণে ইমান ভিৰ নাই। পাছবেলা টাইমত মানে বহুত বেছি ভিৰ হয়। তো বস্তুটো মানে মই ইয়াত নাপালোঁ যিহেতুকে, সেইটো কাৰণে জেংৰাই মুখলৈ গুচি গ'লোঁ বস্তুটো আনিবৰ কাৰণে। আৰু এইফালে একদম সন্ধিয়া মানে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। জুইশালতে বহি আছোঁ আৰু একদম কেৰাহী পাতি দিছোঁ দেই। একদম এইফালে দেখিছে নহয় কি দিছোঁ, মালপোৱা হয়, মালপোৱা বনাইছোঁ। আচলতে ভুলটো মায়ে কৰি দিছে, মই অকল জাষ্ট বনাইছোঁহে। চেপবিলাক বৰ ভাল হোৱা নাই, মালপোৱাটোৰ বনাইছোঁ আৰু অকল মানে মায়ে ভুলটো কৰি দিছে, মই এইফালে বনাইছোঁ। আৰু ওপৰত যিখিনি আছিলে মানে একেবাৰে লাষ্টলৈ ওপৰত যিখিনি আছে অকণমান দেৰি যোৱাৰ নিচিনা হ'ল। বাকী কেনেকুৱা হৈছে ক'ব। আৰু এইফালে নেক্সট ডে একদম মই ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ আছোঁ, দেখিছেনে? বগা চাদৰ আৰু এইফালে আপোনাৰ মুগা ব্লাউজ, তেনেকৈ একদম ওলাই আছোঁ আৰু মিউজিক লাগি থকা কাৰণে অভাৰ ভইচ কৰিছোঁ। যাবলৈ ওলাইছোঁ এফালে, ক'ত গৈ আছোঁ কৈ আছোঁ। ইফালে দেখিছে ডুঙত একদম জলপান লৈ গৈছোঁ। কাৰ কাৰ লোভ লাগিছে জনাব দেই। মই মানে জলপান খাই ইমান ভাল নাপাওঁ, কিন্তু ডুঙত থাকিলে মানে ভাল পাওঁ, খাই ভাল পাওঁ। আৰু এতিয়া তাৱৈহঁতৰ ঘৰলৈ আহিছিলোঁ, জলপান গৰু আছিলে তাত। আৰু ইফালে একদম সন্ধিয়া সময় গাখীৰ ইফালে গৰম কৰি লৈছোঁ। আমি চাহ খাইছোঁ বাৰু, মই মা বাবা চাহ খাইছোঁ। আৰু এইফালে কুচলে গাখীৰ খাইছে, মানে সি চাহ নাখাই যে সেইটো কাৰণে। আৰু মানে কি আমি চাহ খাওঁ, সেইটো কাৰণে সন্ধিয়া সময়ত চাহকে খাইছোঁ। আৰু এইফালে কালি মালপোৱা বনাইছিলোঁ যে, লগত দুটা মালপোৱা দিছোঁ। গতিকেলৈ সি গাখীৰ খাইছে আৰু আমি চাহ খাইছোঁ। আৰু এইফালে একদম দেখিছেনে কি বাৰু ডাঙৰ মাছ, একেবাৰে ভিডিঅ'ত সৰুৱে লাগিছে দেই, কিন্তু ডাঙৰ আছিলে। গ্ৰাছ কাপ হয় এইটো। এইখিনা তাৱৈ আহিছিলে যে, তাৱৈহঁতৰ ঘৰত মানে কুচল গৈছিলে, তাতে মাছ ধৰিছিলে যে। আৰু এইফালে একদম গৰৈ মাছ 8টা আছে ইয়াত। আৰু এইফালে বাকী পুঠি মাছ, কিন্তু মাছেই মাছ। আৰু সি গ'ল, তাৰপৰা তাৱৈহঁতৰ সৈতে ভিনদেউ আহিছিলে, মানে তাৱৈৰ জোৱাইক আহিছিলে, সিহঁতি চবেই ধৰিছিলে মাছ। আৰু একদম এইফালে একদম শেষত আৰু দেই, একদম কি বাৰু এইখন দেখিছেনে, ধুনীয়া এখন চল হয়। মানে আচলতে এইটো গিফ্ট পাইছিলোঁ, বহুত ধুনীয়া হয়। মানে এনেকুৱা সৰু সৰু ধুনীয়াকৈ এনেকুৱা সৰু সৰু ফুল আছে। তাৰপাছতে এইটো সৰু সৰু এনেকুৱা ফুল ধুনীয়া হয়। চাদৰখন বহুত আৰু বহুত স্মুথ হয়, ল'বলৈও বহুত ভাল, একদম গাতে লাগি থাকে। আৰু পূৰা উমু আছে বহুত চাদৰটো। আৰু এনেকুৱা বৰ্ডাৰটো এনেকুৱা বৰ মৰম লগা, বহুত ধুনীয়া ৰিয়েলত যে। আৰু মানে ভিডিঅ'ত বাৰু এনেকুৱা একদম অলপ ডাৰ্ক আহিছে কালাৰটো, ডাৰ্কে হয়, কিন্তু মানে ইমানো ডাৰ্ক নহয় আৰু বহুত মৰম লগা হয় কালাৰটো। বাকী আপোনাৰ আৰু এখন আছে, এইখন বগাখন, এখন একদম চিম্পুল হয়। তো গিফ্টটো কোনে দিছিলে মই কৈ আছোঁ। এইফালেতো বহুত সৰু সৰু ফুল আছে,
মানে কি আৰু তেনেকৈ ষ্টন আছে আৰু বহুত ধুনীয়া হয় এখন এনে চিম্পুল আৰু গিফ্টটো দিছিলে বায়ে মানে কুশলৰ বা আৰু মোৰ বায়ে আৰু বায়ে দিছিলে তো বহুত ধুনীয়া হয় থেংক ইউ বা ভিডিঅ'ৰ জৰিয়তে জনালোঁ আৰু শেষত কেইকপিমান ফটো আপোনালোকে আগবঢ়াইছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই